আছো আৰু আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল গগন কলিতা আছামিজ ইউটিউব চেনেল। আজি মোৰ লগত বিশেষ এজন অতিথি আছে। তেখেত হ'ল সকলোৰে চিনাকি আৰু হয়তো বহুতে চিনিও নাপায় প্ৰমোদ কাকতি ডাঙৰীয়া। দাদা নমস্কাৰ জনাইছোঁ। নমস্কাৰ। দাদা আপোনাৰ এই কেনেকৈ আৰ্টৰ কেনেকৈ কৰিলে? প্ৰথম মই হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰাৰ পিছতে মই জীৱিকাৰ কাৰণে মই গুৱাহাটীলৈ গৈছিলোঁ। মানে পঢ়াৰ কাৰণেই গৈছিলোঁ, কিন্তু সেই কাৰণত মোৰ পঢ়াটো নহ'ল। গতিকে মোৰ এজন শ্ৰদ্ধাৰ এজন শিল্পীক মই লগ পাইছিলোঁ। মই চাকৰি বিচাৰি থকা অৱস্থাতে এটা প্ৰাইভেট চাকৰি বিচাৰি গৈছিলোঁ। যাওঁতে যিটো ফেক্টৰীত গৈছিলোঁ মই তাৰ কাষতে মই মোৰ গুৰুজনাক লগ পাইছিলোঁ। তেখেতে কিবা এখন পেইণ্টিং কৰি আছিল, মই চাই আছিলোঁ। চাই থাকোঁতে তেখেতৰ মোক বহিব দিলে। বহিব দি মানে মোৰ ছবি আঁকা এই জীৱনটো কেনেকৈ আৰম্ভণি হ'ল মই সেই কথাটো ক'বলৈ ওলাইছোঁ। তেখেতে মোক বহিবলৈ দিলে, চাহপানীও খাব দিলে। তাৰপিছতে মই সুধিলোঁ তেখেতৰ লগত মই কিবা কামৰ সহযোগ কৰিব পাৰিম নেকি বুলি সুধিলোঁ। আৰু তেখেতেও ক'লে যে মই এতিয়া কৰ্মজীৱন আৰম্ভহে কৰিছোঁ, মোৰো প্ৰথম, যদি বিশেষ কিবা অভিজ্ঞতা আছে কৰিব পাৰিবা। ঠিক তেনেকৈ মই তেখেতৰ লগত কাম আৰম্ভ কৰিলোঁ। তেখেতৰ নাম পদ্ম ফুকন, ডিব্ৰুগড়ত ঘৰ। মই সৌভাগ্যক্ৰমে তেখেতক লগ পাইছিলোঁ। তেখেত সঁচা অৰ্থত এজন জীৱনশিল্পী আছিল আৰু তেওঁৰ অনুগ্ৰহতে আজি মই স্তৰটো পাইছোঁ। আৰু আপুনি ভ্ৰাম্যমানত কেনেকৈ গ'লা? ভ্ৰাম্যমানত প্ৰথমতে আমাৰ বৰভাগৰে মঞ্চজ্যোতি থিয়েটাৰত স্থানীয় হিচাপে প্ৰায় 4-5 বছৰ কাম কৰিছিলোঁ। তাৰপিছত প্ৰয়াত ফণীন্দ্ৰ তামুলী তেওঁ মোক থিয়েটাৰ ভাগ্য দিবলৈ লৈ গৈছিল। আজিৰ পৰা প্ৰায় 27-28 বছৰমান হ'ল। সঠিক মই তাৰিখটো এতিয়াই ক'ব নোৱাৰিম। তাতেই গৈ তেতিয়াৰ প্ৰযোজক শৰৎ মজুমদাৰৰ লগত মই কথা বতৰা পাতিলোঁ আৰু থিয়েটাৰ ভাগ্যদেৱীত তেখেতেও মোক ছাপোৰ্টটো দিলে। মই কাম কৰিছিলোঁ। সেই বছৰ বিজু ফুকন, প্ৰাণজিৎ দাস ইত্যাদি এনেকুৱা ধৰণৰ কিছুমান শিল্পীয়ে কাম কৰিছিল। ভাগ্যদেৱীত কেইবছৰ কৰিছে কাম? ভাগ্যদেৱীত মই 7 বছৰ কৰিছোঁ। 7 বছৰ। তাৰপিছত মই শকুন্তলা থিয়েটাৰ কৰিছোঁ, দেৱৰাজ থিয়েটাৰ কৰিছোঁ, চিত্ৰলেখা থিয়েটাৰ কৰিছোঁ, ৰাজশ্ৰী থিয়েটাৰত কৰিছোঁ। এনেকৈ এবাৰ আবাহন থিয়েটাৰতো মাজতে গৈ কাম কৰিছিলোঁ। আৰু এই বছৰ মই নয়নতৰা থিয়েটাৰত কাম কৰি আছোঁ। আপোনাৰ যিহেতু থিয়েটাৰৰ বিশেষভাৱে ক'ব গ'লে অভিজ্ঞতা যথেষ্ট আছে, ইমান বছৰে কাম কৰিলে, কেনেকুৱা লাগিছে থিয়েটাৰ ভ্ৰাম্যমানত কাম কৰি? ভ্ৰাম্যমান থিয়েটাৰত কাম কৰি নিঃসন্দেহে মোৰ ভাল লাগে। কিয়নো সেই এখন মানে মঞ্চ য'ত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শিল্পীখিনিক, অভিনেতা অভিনেত্ৰী তথা বিভিন্ন মিউজিচিয়ান, চিত্ৰশিল্পী, ডিৰেক্টৰ সকলোকে লগ পাওঁ আৰু কাম কৰি ভাল লাগে। মানে সেইকাৰণে মই থিয়েটাৰত গৈ থাকোঁ আৰু কাম কৰি মই ভাল পাওঁ। বৃন্দাবন থিয়েটাৰত গম পোৱা গৈছিল যে আপুনি এখন টাইটেনিকৰ কৰিছিল। মই বৃন্দাবন থিয়েটাৰতো কাম কৰিছিলোঁ। মই ক'বলৈ পাহৰিছিলোঁ। বৃন্দাবন থিয়েটাৰত মই টাইটেনিক 2015 চনত টাইটেনিক কৰিছিলোঁ। মানে বাকী কামখিনিও কৰিছিলোঁ। বিশেষকৈ মই টাইটেনিকখনৰ কাৰণে মোক মালিকে খুব জোৰ দি ধৰিছিল। সেই বছৰ মোৰ যথেষ্ট ঘৰুৱা অসুবিধা আছিল। তথাপিতো তেখেতে ক'লে যে আপুনি কৰিবই লাগিব টাইটেনিক, আমি আৰু কাকো নাজানো, টাইটেনিক আপুনিয়ে কৰিব লাগিব। আৰু মই তেখেতৰ ৰিকুৱেষ্ট যেনেকৈ নহওক ঘৰুৱা লেঠা এৰি গ'লোঁ আৰু টাইটেনিকখন কৰিছিলোঁ। বোধহয় তেখেতে বুলি নহয়, অসমবাসী ৰাইজে ভালেই পাইছিল। আৰু সেই বছৰ এটা টাইটেনিকখন হাইলাইট বিশেষভাৱে কৰিব পৰা নগ'ল। এইকাৰণে যে ছেকেণ্ড নাইটৰ ড্ৰামা আছিল ৰামলীলা,
ৰামলীলাত এখন ট্ৰেইন চলোৱা হৈছিল। এই ট্ৰেইনখন মঞ্চৰ চাৰিওফালে থকা বাবে টাইটানিক আমি থাৰ্ড নাইটত কৰিব লগা হ'ল। যাৰ ফলত টাইটানিকখন আমি যিমান গুৰুত্ব দি কৰিব লাগিছিল, এখন মহানাটক এখন সত্য কাহিনীৰ ওপৰত প্ৰতিষ্ঠিত নাটক, হয়তো সেই নাটকখন মানে দ্বিতীয় বৰ্ষত ল'লেও মই বেছি সুখী হ'লোঁ। তেতিয়া বিভিন্ন ধৰণে টাইটানিকৰ কলা কৌশলবিলাকো প্ৰয়োগ কৰিব পৰা গ'লহেঁতেন। কিন্তু আমাৰ সেই বছৰ ৰামলীলাৰ হাইলাইট হৈছিল। যথেষ্ট কষ্ট কৰি ট্ৰেইন এখন বনোৱা গৈছিল। ট্ৰেইনখন ব্ৰজেন কোচ তেখেতেই বনাইছিল, আৰু পিছত গৈ ময়ো তাত সহযোগ কৰিলোঁ, আৰু টাইটানিকখন মোৰ দায়িত্বতে আছিল। টাইটানিক যেতিয়া বনাইছিল কিবা এৱাৰ্ড পোৱা বুলি গম পোৱা গৈছিল। টাইটানিকখন মই কৰাৰ পিছত মালিক প্ৰযোজক গণেশ ৰায় মেধি তেখেতে হয়তো খুবেই ভাল পালে, আৰু মঞ্চত অপেনিং পেণ্ডেলটোতে মোক মঞ্চত উঠাই নি যথেষ্ট সন্মান সহকাৰে এটা ঘোষণা কৰিছিল 1 লাখ টকা পুৰস্কৃত কৰাৰ কাৰণে, আৰু নলবাৰী ৰাসত সেই পুৰস্কাৰটো তেখেতে প্ৰদান কৰিছিল। আৰু আপুনি এই হেৰিখন ক'ত পাইছে, এই যোনটো সন্মান পাব লাগে, মুখ্যমন্ত্ৰী মহোদয় যি সন্মানটো যি দিছে? এইখন মোক দিছিলে শংকৰদেৱ কলাক্ষেত্ৰত নৰেন্দ্ৰ মোদীৰ জন্মদিনত। তাত এটি বিশেষ অনুষ্ঠান আৰম্ভ কৰিছিল। অসমৰ ভিন্ন প্ৰান্তৰ শিল্পী কিছুমানক মাতি নি তাত সম্বৰ্ধনা জনাইছিলে। এই সন্মানটো পাম বুলি ভাবিছিল নে আপুনি? মই সন্মান কোনোদিনে মই নাভাবোঁ, মই মাত্ৰ কাম কৰি যাওঁ। সন্মান ৰাইজে দিব। মোৰ কি আছে, মোৰ দক্ষতা, মোৰ কলা কৌশল সকলো ৰাইজে জানে, মই নিজে নাজানো। কিন্তু মোৰ আত্মবিশ্বাসেৰে মই কাম কৰি থাকোঁ। আৰু এই বছৰ যিহেতু নয়নতৰা থিয়েটাৰত কাম কৰিছে, হয়, কেনেকুৱা লাগিছে? তাত খুবেই ভাল লাগিছে। মানে নয়নতৰা থিয়েটাৰ বি গ্ৰেডৰ থিয়েটাৰ। আচলতে মঞ্চখন মই প্ৰযোজকৰ লগত আলোচনা কৰি মঞ্চত মোৰ চিন্তাৰে মঞ্চৰ কোনো বি গ্ৰেড এ গ্ৰেড নাই। হয়তো থিয়েটাৰখনৰ কিছুমান এটা ৰিহাৰ্চেল প্ৰেক্ষাগৃহ এটা নাই। তেখেতে বিভিন্ন সমস্যাৰ মাজেৰে থিয়েটাৰখন আগবঢ়াই নিছে। এই বছৰ ত্ৰয়োদশ বৰ্ষ আগবাঢ়ি যাই আছে, আৰু ময়ো তেখেতক আগতকৈ বেছি মানে আগবঢ়াই নিয়াৰ কাৰণে যথেষ্ট চেষ্টা কৰিছোঁ, আৰু তেখেতক অলপ খৰশ্ৰান্ত কৰাৰ কাৰণেও মই চেষ্টা কৰোঁ। অহা বছৰ ক'ত যাওঁ বুলি এনে ভাবিছে? অহা বছৰৰ কথাটো মই নিজেই তেনেকৈ ভবা নাই, কাৰণ মোৰ মনত সকলো থিয়েটাৰে সমান। যিখন থিয়েটাৰৰ পৰা আহ্বানটো আহে মই তেওঁৰ লগতেই কাম কৰিম। তথাপিতো নয়নতৰা থিয়েটাৰৰ প্ৰতি মোৰ এটা প্ৰথম গৈছোঁ, মালিকৰ এটা সদিচ্ছা আছে থিয়েটাৰখন আগবঢ়াই নিয়াৰ কাৰণে, আৰু মই তেখেতক কথা দিছোঁ যদি ভৱিষ্যত ইয়াতকৈ অলপ আগবাঢ়ে, বিশেষকৈ কলা কৌশলবিলাক মই তেখেতক সহযোগ কৰিম বুলি মই কথা দিছোঁ। এয়াই আছিল আমাৰ লগত আজি বিশেষ এজন ব্যক্তি, ক'ব গ'লে প্ৰমোদ কাকতি ডাঙৰীয়া। তেখেতে বহু বছৰ ধৰি এই মঞ্চ জগতত কাম কৰি আহিছে। আজি তেখেতৰ লগত আপোনালোকে ভিডিঅ'টো চাই ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।